নমস্কাৰ, মই জ্যোতিয়ে আকৌ এটা নতুন ভিডিঅ'তে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজিৰ দিনটো কেনেদৰে আৰম্ভ কৰিছোঁ আৰু কেনেদৰে কি কৰিছোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। গতিকে চাই থাকক মই কেনেদৰে দিনটো পাৰ কৰিছোঁ। তাক ধুনীয়াকৈ গা পা ধুৱাই লৈ পিনি তাক মই জলপান খুৱাইছোঁ। জলপান খুৱাই দিয়াৰ পিছত অলপ সময় সি শুব। এতিয়া বেটাক খুৱাই মেলি শুৱাই ল'লোঁ আৰু এতিয়া বাকী কামখিনি কৰিবলৈ যাওঁ। সি সাৰ পাই গোটেই বিচনাখন অৱস্থা নাইকিয়া কৰে, কাপোৰ কানি পেলাই মেলি। এতিয়া তাকে সকলো কাম ঠিক কৰি লওঁ। সাৰ পাই থকা অৱস্থাত আমাৰ বিচনাখনৰ অৱস্থা এয়া, গোটেই কাপোৰ কানি চব পেলাই দিয়েহি। এইফালে বিচনাখন ধুনীয়াকৈ ঠিক কৰি ল'লোঁ। তাৰপিছত এতিয়া তাৰ কাপোৰখিনি ধুবলৈ আছে, যাওঁ কাপোৰ কানি ধুই লওঁ। তাৰপিছত তেখেত আহিব হৈছে আৰু তেওঁৰ কাৰণে ভাত পানী বনাই ৰেডি কৰিব লাগিব। ঠিক আছে, আজি দেখাম মই কি বনাওঁ। আৰু মই কাপোৰ ধুই আহি পিনি এয়া দাইল পাতিছিলোঁহে, এই বেটা উঠিলেই হয়। ঠিক চাই আছে কেমেৰাটোলৈ। আৰু যিয়ে নহয় এইটো বনাব লাগিবই, ইয়াক লৈ লৈয়ে বনাব লাগিব। এইফালে ইয়াত কচু সিজি আছে, মানে বইল কৰিছোঁ। আৰু ইয়াত এইফালে দাইল পাতিলোঁ আৰু এইফালে বিলাহী, কেঁচা জলকীয়া, পিঁয়াজ কাটি থৈছোঁ আৰু নহৰু আদা খুন্দি থৈছোঁ। আজি বনাম মই দাইল কচু দি বনাম। আপুনি খাই পাইছে নাই? চাবচোন, এদিন খাই চাব কেনেকুৱা ভাল লাগে। মই খাই ভাল পাওঁ, সেইবাবে মই বনাইছোঁ আজি। তেল গৰম হোৱাৰ পিছত পিঁয়াজ, জলকীয়া আৰু আদা নহৰু পেষ্টখিনি দি দিলোঁ। তাৰপিছত এতিয়া বিলাহীখিনি দিছোঁ। বিলাহীখিনি অকণমান নলৰাব আকৌ ৰ'ব। বিলাহীখিনি অকণমান সিজাৰ পিছত ইয়াত মই এতিয়া কচুখিনি দি দিম। এই বিলাহী ধুনীয়াকৈ গলি গৈছে আৰু মই এতিয়া সিজাই থোৱা কচুখিনি দি দিম। নমাই দিম, সেইখিনি অকণমান টাইম থৈ দিম সিজিবলৈ ধুনীয়াকৈ। তাৰপিছত মই দাইল দি দিম। আৰু এয়া প্ৰায় হৈছেগৈ, কচু আৰু বিলাহীখিনি ভালদৰে সিজি। তাৰপিছত এতিয়া মই ইয়াত দাইল দি দিওঁ। মই ইয়াত বইল কৰি থোৱা দাইলখিনি ঢালি দিলোঁ আৰু এতিয়া এইখিনি অলপ টাইম সিজিবলৈ দিম। ঢাকোন দি পিনি অকণমান টাইম থৈ দিম, কিছু সময়। তাৰপিছত ধুনীয়াকৈ অলপ সিজাৰ পিছত এইখিনি মই নমাই দিম। ফাইনেলি এয়া দাইলখিনি ধুনীয়াকৈ সিজি হৈ গ'ল। এতিয়া মই গেছ অফ কৰি দিম। এতিয়া সকলো আমাৰ খানা বনাই মেলি ৰেডি আৰু শুনৰ কাৰণে আকৌ এবাৰ জলপান বনালোঁ। আৰু এতিয়া ই খেলি আছে, এয়া হ'ব দেই, এডাল লৈ আছে হাতত। কি হয় এডাল? কি হ'ল মোৰ? ৰ'দ দিছে যে বিচনাখন পূৰা পোহৰ পৰি আছে। এতিয়া দুপৰীয়াৰ ভাত বাঢ়ি লৈছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।